নতুন নতুন কাপোৰ আছিলে ন? সব নতুন নিপিন্ধা কাপোৰ, একদম নিপিন্ধা কাপোৰ, একেবাৰে বৰবাদ, একোৱেই নাথাকিল। ঘৰৰ বস্তু দেখিছেনে, একোৱেই নাই। পিন্ধা কাপোৰ কানি, কম্বল, বেডশ্বীট, গাৰু, তোচক, একোৱেই নাই। ভিতৰৰ পৰা আলনাডাল উলিয়ালোঁ আৰু গোটেই দেখিছেনে কাপোৰ, এইবোৰ ক'ত পিন্ধিব পাৰিব আৰু ভণ্টি, এইবোৰ ব্লাউজ কি কি আছিলে। এইটো ভণ্টিহঁতৰ টিৰবেল আছিল, চাওকচোন কেনেকুৱা পানী ওলাইছে, কেনেকুৱা ঘোলা পানী ওলাইছে দেখিছেনে আপোনালোকে। কেনেকৈ পানী খাব ইয়াৰ পানী, মানুহৰ পানীও অভাৱ। এয়া দেখিছেনে মানুহৰ ঘৰ অৱস্থা, গোটেই পলস পৰি একদম ক'বলৈ ভাষা নাই কেনেকুৱা হৈ আছে। ভৰ্তি হৈ থাকিলে পলস কালি চিন নাই। এইফালে দেখিছেনে মানুহবোৰে গোটেই চকী টেবুল ধুই আছে, আৰু এইপিনি আছে শিমলুগুৰি, আৰু এইফালে যায় সোণাৰী, আৰু আমাৰ ভণ্টিহঁতৰ ঘৰলৈ এই ৰাস্তাটোৱেদি সোমাই যায়। আৰু এখন বাঁহৰ দলং আছিলে সোমাই যোৱা, এখন জান আছে মানে, এইখন উটুৱাই আনিলে দেখিছেনে, মানে গোটেই ঢলটো মানে এইফালেই লৈ আহিলে, আৰু এইফালে আলি দি এইফালে গোটেই লৈ গৈছে উটুৱাই। এইফালৰ পৰা পানী আহি মানে এইফালেদি একদম ধুৱাই লৈ গৈছে। ঘৰৰ অৱস্থা দেখিছেনে মানুহৰ, ভাঙি চিঙি শেষ।